Good morning everyone. আৰু এইমাত্ৰ জাষ্ট শুই উঠিছোঁ আৰু আমি লাকিৰ লগত অলপ ধেমালি কৰিলোঁ। চাব আপোনালোকে কি ধেমালি কৰিলোঁ। আজি যিহেতু ছানডে তাকে কি কৰোঁ চাওঁ। ডিউটি মোৰ নাইট আছে আৰু হাজবেণ্ডৰ 8টা মানত যাবই আৰু ডিউটিলৈ ওলাই যাব। ৰাতিপুৱাই লাকিক বিস্কুট দিবৰ কাৰণে লৈ গৈছে। মই তাক কি কৰিলোঁ, মোবাইলতে পেটছৰ ভইচটো শুনাই কিবা কৈছে, আমাৰ ৰুমত বেলেগ কোনোবা পেটছ সোমাই আছে নেকি, সি গোটেইখন বিচাৰি ফুৰিছে। Number 3, dog crying funny. Number 1, dog crying in pain. সেই য'তে ত'তে পেচাব কৰি দিয়ে। কেতিয়াবা গাড়ীৰ চকাত তলত কৰে আৰু কেতিয়াবা এই টাব আছে যে টাবৰ সেই তাতে একদম পানী দি দিয়ে আৰু। Number 3, dog crying funny. নকৰিবা ৰ'বা। এইটোত লগাইছে তোক ঠগিছে, এইটোত লগাইছে তোক ঠগি দিলে। এতিয়া বহিলে খাই ল'লে ক'ত চিট হ'ব, ক'ত কথা कहाँ ढूंढो कहाँ ढूंढो कहाँ है And this was our sound effects of dogs crying. कौन से कौन लगी कहाँ पर Number 5, Number 2, dog crying over sadness.
Number 3, dog crying funny. Number 4, and this was our German Shepherd barking video. For more content about dogs barking and growling, subscribe to our channel. ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই আছোঁ বেলেগ তেনেকৈ একো নবনাওঁ মটৰ চৰি বুট আৰু আলু ভাজিছোঁ আৰু কালি ভাত আছিলে ভাত খাই গৈ মানে হাজবেণ্ড ডিউটি যাব ওলাইছিলে সেয়া বনাই কৰি খুৱাই পঠাম ব্ৰেকফাষ্ট বনাই আছোঁ আৰু ইয়াত বনাই এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আমাৰ খাই লওঁ তেতিয়াহ'লে Bamse. Yeah. Look. Cái là mày nè. Cái là mày. Yeah. Đó là. Yeah, that's that. Hả? Là. Ini kan apa? Bakal bukan ni. গা পা ধুই জাষ্ট আজৰি হৈছোঁ এতিয়া প্ৰায় 4টামান বাজিলেই আৰু অলপ পিছত চাহ খাম আৰু দেখাই আছোঁ আপোনালোকক ওচৰতে দোকান আছে যাওঁ চাহ খাবলৈ কিবা এটা আনোগৈ গৈ আছোঁ দোকান বেলি পৰিছে আৰু এতিয়াহে অকণমান ঠাণ্ডাটো পেলাইছে নহ'লে দিনটো যিহে গৰম তাতে কামত লাগি থাকিলেও সেইকাৰণে গম নাপালোঁ বাৰু সিমান আৰু সেইকাৰণে দিনত ভিডিঅ' কৰাও নহ'ল এয়া দোকান পালোহি দোকানৰ পৰা গৈ আছোঁ ৰুমলৈ আৰু এইটা ল'লোঁ এয়া চাহ বনাই আছোঁ গাখীৰ চাহ বনাম এয়া কাপত গাখীৰ দি লৈছোঁ এয়া চাহ খাব লৈছোঁ আৰু দুবিধ চিপছ লৈ লৈছোঁ এই প্ৰথম খাম আৰু এইটো চিপছ বিস্কুট তেতিয়াহ'লে খাই লওঁ মই প্ৰায় তলত মানে পকাত বহিয়ে খোৱা বোৱাবোৰ কৰোঁ আৰু গৰম দিনত তেনেকৈ তলত বহি খাই ভালো লাগে ঠিক আছে তেতিয়াহ'লে মই চাহ খাই লওঁ আৰু আজিৰ ভ্লগটো ইমানতে সামৰোঁ আজি পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লগতে বেল আইকনটো দবাই ল'ব যাতে মোৰ ভিডিঅ' আৰু আহিবলগীয়া থাকিলে যাতে আপোনালোকে আগতীয়াকৈ গম পাই যায় ধন্যবাদ